দিবই লাগিব ফাইনটো আমাক চাই দিয়ক আমি মানদণ্ড বেয়া মানদণ্ড পাত পেলাইছোঁ বুলি কৈছেতো আপোনালোকে আমি ভাল মানদণ্ড পাত পেলাইছোঁ বুলি দাবী কৰিছোঁ আৰু আপোনালোকে নিজে আপুনি চাই দিয়কহি আমি ইয়াত প্ৰায় 100-150 কৃষক আমি ইয়াত লৈ আছোঁ গাড়ী লৈ পিনি আপুনি শ্ৰীৰাম ফেক্টৰীলৈ আহক এতিয়া শ্ৰীৰাম ডাইৰেক্ট অলৰেডি কোৱালিটি ফেক্টৰী আমি ইয়াতো অলৰেডি কোৱালিটি ফেক্টৰী আমি 80% কোৱালিটি পাত পেলাই আছোঁ আপোনালোকে কোৱালিটি নহয় বুলি 30% পাত পেলাইছে বুলি আপোনালোকে ধৰি পেলাই আহিছে আপুনি এতিয়া ইমিডিয়েট ফেক্টৰীলৈ আহক আৰু আপোনাৰ পাত ছিঙি দেখাব লাগিব কোন ডোখৰত ধৰি আপুনি আমাক পাতটো ছিঙি দেখুৱাব লাগিব কিমানৰ ফাইন ছিঙিব লাগিব ফিল্ডত পাত ছিঙি দিব লাগিব ফিল্ডত যাব লাগিব ফিল্ডত যাব লাগিব এজন কৃষকে কৈছোঁ আমি ৰৈ আছোঁ ইয়াত আমি 100-150 মানুহ ৰৈ আছোঁ আপোনালোকে যি মন যায় তাকে কৰিলে নহ'ব আমি এতিয়া শুনক আমি এতিয়া হাজাৰ কেজি পাত আছে নেশ্যনেল হাইৱেত দিয়াই দিম আমি আপোনালোকক প্ৰতিটো বস্তু আমাৰ ৰেকৰ্ডিং হৈ আছে আপুনি চাব আমি হাজাৰ কেজি আপোনাৰ নামত আমি দিয়াই দিম আপুনি ইয়াত লুণ্ঠন চলাইছে ভিতৰি আপুনি ফেক্টৰীলৈ আহক আপুনি ফেক্টৰী চাবই লাগিব এতিয়া কি পৰ্যায়ত আমি পাত পেলাইছোঁ আমি কোৱালিটি উচ্চ মানদণ্ড পাত পেলাইছোঁ আপুনি গম পায়নে আপোনালোকে কোনোবাই চিটিং বাজি কৰিছে আপোনালোকে আমি সব পাত নেশ্যনেল হাইৱেত আমি দিয়াই দিম আজি এতিয়া ফেক্টৰীলৈ নাহে জেনেৰেল পাত নীল তাহাঁতি ইয়াত শ্ৰীৰামত ইয়াত জেনেৰেল পাত কোনো মানুহে পাত পেলোৱা নাই সব মানে কোৱালিটি পাত পেলাইছে জেনেৰেলটো খাই পেলাইছে নেকি ক'ৰবাত কোনোবা খাই পেলাইছে মোৰ নাম সঞ্জীৱ বৰা আমি স্পৰ্টিং আছোঁ ফেক্টৰীলৈ আহক ফেক্টৰী গোটেই আপোনালোকে আমাৰ কৃষকবিলাকক আপোনালোকে কিয় খাই পেলাব লৈছে আমি থলুৱা আমি SC ভিতৰত সোমাই থকা মানুহ নহয় আমি গা ঘাম মাটি পেলাই খেতিও কৰে আমি কষ্ট কৰিছোঁ কোৱালিটি পাত বনাবৰ কাৰণে আমি উচ্চ মানদণ্ড পাত পেলাইছোঁ ভিডিঅ' কৰি থোৱা আছে ভালকৈ পেলাব নাই আমি উত্তেজিত হৈছোঁ বুজিছে আপোনালোকৰ কিছুমান কাণ্ড কাৰখানা কাৰণে আপোনালোকে কিছুমান কৰ্মকাণ্ড কৰিছে যিখিনি কাৰ কথা শুনিছে শুনচোন কাৰ কথা শুনি পিনি এইবোৰ কাম কৰিছে আপোনালোকে কি তীব্ৰতা ইয়াত সোমাইছে কৃষকসকলক লৈ পিনি নাহে কিয় আপোনালোকে ইউৰিয়া বেগ দিছে নেকি কাৰোবাক খেতি কওক আপোনালোকে কিয় নহয়কে আপোনালোকে এনেকুৱা কাম কৰিবলৈ আহক না ওচৰত আপোনালোকে ফেক্টৰীলৈ আহক এতিয়া কাৰোবাক ইউৰিয়া বেগ দিছে ফেক্টৰীলৈ আহি পিনি আপোনালোকে আমাৰ পাতৰ মানদণ্ড আমাৰ আগত চাই দিবই লাগিব আপুনি কৃষক অকল ইয়াত থকা ফেক্টৰীত থকা মানুহকেইটাৰ লগত ফাইন উলিয়াই দেখুৱালে নহ'ব আহক আমাৰ খেতি কৰা উলিয়াই দেখক